নমস্কাৰ, মোৰ চেনেলত সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ ঢেকীয়া শাক। বোলক মই কেনেধৰণে ঢেকীয়া শাক বনাওঁ আপোনালোক দেখাওঁ। প্ৰথমতে তেলত কেইটামান পাঁচফোৰণ ফুটাই লৈছোঁ। তাৰপিছত ঢেকীয়া শাকখিনি দি দিলোঁ। ঢেকীয়াখিনি প্ৰথমতে বহুত দেখা যায়, পিছত ভাজি একেবাৰে অকণমানি হৈ পৰে। সেইবাবে মই প্ৰথমতে নিমখ নিদিওঁ, আগতে ঢাকোন লগাই অকণমান কমাই লওঁ। এনেধৰণে 2 মিনিটৰ কাৰণে ঢাকোন লগাই দি দিলোঁ। ঢাকোন লগাৰ পিছত অকণমান সিজি গ'ল। ইয়াত সোৱাদ অনুসৰি নিমখ আৰু পৰিমাণ অনুযায়ী হালধি দিলোঁ। অকণমান ভাজ খোৱাৰ পিছতে ছাইড কৰি লৈ এচামুচ তেলত এটা কণী ভাঙি দিলোঁ। কণীখিনি এতিয়া অকণমান সিজিব দি লাৰি দিম। এতিয়া গোটেইখিনি কণী ঢেকীয়া শাকখিনিত লাগি যাব। অকণমান এটুকুৰা নেমু চেপি দিলোঁ, এনেদৰে লাৰি দিলোঁ। এয়া আমাৰ ঢেকীয়া শাক ভাজি ৰেডি হৈ গ'ল। একদম কম সময়তে ঢেকীয়া ভাজি। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি ল'ব।